হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া বৌৱে কৈ আছিলে যে ভাগিনীয়েকক কল খুৱাই আছোঁ। তো এই বৌৱে ধুনীয়াকৈ কিন্তু একদম তাকো খুৱাই থাকে, ইফালে আয়ুকো খুৱাই থাকে। আৰু ইফালে আমি এঠাইত যাব ওলাইছিলোঁ আৰু অকণমান কেনা লাগিলে, আৰু সেইকাৰণে আমি ওলাই মেলি ধুনীয়াকৈ বাহিৰতে এয়া ইহঁতক খোৱাৰ ব্যৱস্থা কৰি আছোঁ। আৰু আমি এতিয়া ক'ত যাম আপোনালোকক দেখাম। আমি আজি আহিছোঁ মানাহ অভয়াৰণ্যলৈ। বহুত দিনৰ পৰাই প্লেন আছিলে, কিন্তু গাড়ীখন অকণমান বেয়া হোৱাৰ কাৰণে আমাৰ লেট হৈ গ'ল। এতিয়া আমি জীপ চাফাৰী কৰিব পাৰিম নে নোৱাৰে তাৰ ওপৰত অকণমান ডাউট আছে, কাৰণ বহুত বেছি দেৰি হৈ গ'ল। আৰু ইফালে আমি বাৰু এণ্ট্ৰি কৰিলোঁ, কিন্তু গম পালোঁ যে অলৰেডি জীপ চাফাৰী এইখিনি টাইমত কৰাটো পচিবল নহয় বুলি। সেইকাৰণে আমি আহি পালোঁ বনভোজস্থলী। কিন্তু দুখৰ বিষয়ে যে আমি একো খানা এনেকুৱা বনাই লোৱা নাছিলোঁ। কিছুমান ৰেডিমেড আমি সেইবোৰে আনিছিলোঁ, আৰু তাকেই অকণমান কৰি ইয়াতে খালোঁ। আৰু ইফালে এনে ফটো উঠিলোঁ, আৰু সেইখিনিয়ে আমাক লাগে দিয়কচোন, কাৰণ আমি ফেমিলিৰ লগত টাইম কটোৱাখিনিয়ে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু এইফালে বৌৱে কৈছে যে এইখিনি বাহিৰৰ এইখিনিয়ে দেখাই দিয়া, আৰু আমি জীৱ জন্তু মানে জীপ চাফাৰী কৰা নহয় যেতিয়া ক'তনো দেখা পাম, তাকে কৈ আমি কথা পাতি আছিলোঁ। তাৰপিছত আমি তাৰ পৰা এতিয়া ভাবিছোঁ কিবা খাবলৈ যাওঁ। আৰু এয়া আমি আহিছোঁ কহুৱা এখন ৰেষ্টুৰেণ্টলৈ, ৰিজৰ্টলৈ। ভালেই লাগিছিলে, বাহিৰৰ ধুনীয়া বহাৰ ফেচিলিটি আছিলে সকলোখিনি। আৰু এয়া এটা বস্তু দেখাম, আমিতো অৰিজিনেল গড় নেদেখিলোঁ, মানে আমাক আয়ুহঁতক দেখাব নোৱাৰিলোঁ। সেইকাৰণে সিহঁতক আৰু এয়া মূৰ্তিটোৱে দেখাই দিছোঁ, তাকে এয়া দেখাই আছিলোঁ। তাইও কিন্তু বহুত বেছি ফূৰ্তি পাইছে, তাইও ভাবিছে এয়া কি হয়, আৰু মই দেখাম বলকচোন। তাই ধুনীয়াকৈ একদম ফূৰ্তি কৰি আছে তাতে। ফটো পজ দিব জানিছে আজিকালি, ইমান যে পুতুতকৈ ডাঙৰ হৈ গ'ল। তাইক মই কিমান সৰুতে দেখিছিলোঁ। আৰু এয়া লাষ্ট আমি অহাৰ সময়ত দেখিলোঁ ধুনীয়াকৈ ময়ূৰে পেখন ধৰি থকা। তাৰপিছত তাৰ পৰা আমি উভতাৰ পথতে পালোঁ চাহ বাগিচাখন। আৰু চাহ বাগিচাত ফটো নুঠিলে হ'ব জানো? ধুনীয়াকৈ ফটো ল'লোঁ, আমি ভিডিঅ' কৰিলোঁ, তো বহুত বেছিয়ে ভাল লাগিলে। তো আজি বহুত বেছি ধুনীয়াকৈ টাইমখিনি আমাৰ স্পেণ্ড হৈ গ'ল। যদিও আমাৰ অকণমান দেৰি হৈছিলে, যদিও বহুত বেছি ভাল লাগিলে। তো এয়াই আছিলে। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই গৈ আছেনে ক'বচোন। আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াত দেখিছেনে আমাৰ অলমষ্ট ৰাতিয়ে হৈ গ'ল এতিয়া। আৰু আজিকালি ঠাণ্ডা যে বহুত সোনকালে ৰাতি হয়। ঠিক আছে বাৰু, আগলৈ লগ পোৱাৰ আশাৰে, বাই বাই।